নমস্কাৰ পুনৰ এবাৰ আপোনালোকক এক্সাম ক্ৰেক নামৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। এইবাৰ সেবাই HSLC এক্সাম অৰ্থাৎ মেট্ৰিক পৰীক্ষা কিদৰে অনুষ্ঠিত কৰিব এই সম্পৰ্কে আজি আমি এই ভিডিঅ'ত আলোচনা কৰিম। নিশ্চয় আপোনালোকে HSLC পৰীক্ষা কেতিয়া অনুষ্ঠিত হয় তাৰ কাৰণে বাট চাই আছে। চ' আজি আমাৰ হাতত কিছু তথ্য আহি পৰিছে, যি তথ্য অতি সোনকালে সেবাই ৰাজহুৱা কৰিব। চ' সেই তথ্যসমূহৰ বিষয়ে আমি আলোচনা কৰিবলৈ গৈছোঁ। বলক ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ। লগতে যদি ভিডিঅ' চাই ভাল পায় নিশ্চয় ভিডিঅ'টো লাইক কৰিব আৰু আমাৰ চেনেলটোলৈ যদি আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰখা নাই আৰু চেনেলটোলৈ যদি পোনপ্ৰথমবাৰ ভিজিট কৰিছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে আগন্তুক আহিবলগীয়া সময়ত আমি যিসমূহ ভিডিঅ' আপলোড কৰিম সকলো ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে পোনপ্ৰথমে লাভ কৰিব পাৰে আৰু ইয়াৰ পৰা আপোনালোকে উপকৃত হ'ব পাৰে। যদি ভিডিঅ'টো আপোনালোকৰ কাৰণে প্ৰয়োজন হয় আপোনালোকৰ সা সম্বন্ধীয় মানুহৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰক, যাতে তেওঁলোকে এই ভিডিঅ'ৰ পৰা উপকৃত হ'ব পাৰে। বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। শীঘ্ৰে পৰীক্ষা পদ্ধতি ৰাজহুৱা কৰিব সেবাই, কিন্তু আমাৰ হাতত আহি পৰা তথ্য অনুসৰি এইবাৰ সেবা অৰ্থাৎ 2021 চনত সেবাই কিদৰে এক্সাম অনুষ্ঠিত কৰিবলৈ গৈ আছে তাৰ কিছু ভিতৰুৱা তথ্য আমাৰ হাতত আহি পৰিছে। সেই তথ্য আমাৰ এটা বিশেষ সূত্ৰৰ পৰা আমি লাভ কৰিছোঁ। সেই তথ্যসমূহ কিদৰে হ'ব পাৰে বা কেনেকুৱা ধৰণৰ হ'ব পাৰে সেই সম্পৰ্কে আমি ভিডিঅ'ত আলোচনা কৰিম। যেতিয়া তথ্যসমূহ ৰাজহুৱা কৰিব তেতিয়া আমি সকলোৱে গম পাম যে আমাৰ ইনফৰমেশ্যনখিনি কিমান শুদ্ধ বা কিমান অশুদ্ধ আছিল। কিন্তু আমাৰ হাতত আহি পৰা তথ্যখিনি কেনেদৰে পৰীক্ষা অনুষ্ঠিত কৰিবলৈ গৈ আছে তাৰ সম্পৰ্কে বলক জানি লওঁ। পোনপ্ৰথমে এইবাৰ যিহেতু ক'ভিড-19ৰ পৰিপ্ৰেক্ষিতত এইবাৰ পৰীক্ষা যেতিয়া আমাৰ ইমান সময়ত অৰ্থাৎ মে' মাহৰ শেষত আমাৰ যি মেট্ৰিকৰ ৰিজাল্টসমূহ আউট হয়, কিন্তু এইবাৰ যিহেতু প্ৰথম যোৱা বছৰ লকডাউনৰ পৰিপ্ৰেক্ষিতত এইবাৰ ফেব্ৰুৱাৰীত এক্সামসমূহ অনুষ্ঠিত নহ'ল, তাৰ পৰিপ্ৰেক্ষিতত পলমকৈ পৰীক্ষাসমূহ অনুষ্ঠিত হোৱাৰ কথা আছিল। কিন্তু এতিয়া আকৌ যিটো ছেকেণ্ড ঢৌ আহিছে ক'ভিডৰ, সেই পৰিপ্ৰেক্ষিতত পৰীক্ষাসমূহ অনুষ্ঠিত হ'ব পৰা নাই আজিৰ দিনলৈকে, অৰ্থাৎ 27 মে' পৰ্যন্ত। এই ভিডিঅ'টো আমি 27 মে' তাৰিখে ৰেকৰ্ডিং কৰিছোঁ। চ' 27 মে' তাৰিখলৈকে এতিয়ালৈকে পৰীক্ষা অনুষ্ঠিত হ'ব পৰা নাই, বা জুন মাহতো চাগে এই পৰীক্ষাসমূহ অনুষ্ঠিত নহ'ব। জুলাই মাহত HSLC পৰীক্ষাৰ লগতে HS পৰীক্ষাসমূহ অনুষ্ঠিত হ'ব। কিন্তু আমি আজি HS পৰীক্ষাসমূহৰ বিষয়ে ক'বলৈ নাযাওঁ। আজি আমি সেবাই অনুষ্ঠিত কৰিবলগীয়া HSLC পৰীক্ষাৰ সম্পৰ্কে আলোচনা কৰিবলৈ গৈছোঁ। অসমত সেবাই HSLC পৰীক্ষা পাতিবই লাগিব, কাৰণ ইয়াৰ কোনো বিকল্প পদ্ধতি নাই। কাৰণ CBSE ইতিমধ্যে HSLC পৰীক্ষাসমূহ তেওঁলোকৰ বাতিল কৰিছে, কিন্তু সেবাৰ সেই পদ্ধতি নাই যি পদ্ধতিৰ মাধ্যমত CBSE তেওঁলোকৰ পৰীক্ষাসমূহ বাতিল কৰি সকলো কেণ্ডিডেটকে পাছ কৰাৰ যি পদ্ধতি লৈছে সেই পদ্ধতি আমাৰ সেবাৰ ক্ষেত্ৰত নাই। তাৰ পৰিপ্ৰেক্ষিতত সেবা বাধ্য যে তেওঁলোকে HSLC পৰীক্ষা পাতিবই লাগিব। ইয়াৰ কাৰণে তেওঁলোকে বহুতো বিষয় বিবেচনা কৰিছে আৰু বহুতো প্ৰস্তাৱ তেওঁলোকৰ ওচৰত আহিছিল। তাৰ ভিতৰত আমি বিভিন্ন ধৰণৰ প্ৰস্তাৱ আৰু তেওঁলোকৰ ওচৰত আহিছে। সেই প্ৰস্তাৱসমূহৰ ভিতৰত তেওঁলোকে চালি জাৰি চাইছে আৰু তাৰ আমাৰ ওচৰত প্ৰাপ্ত খবৰ অনুসৰি বৰ্তমান সেবাই 5খন প্ৰশ্নকাকতৰ ভিতৰত 3খন প্ৰশ্নকাকতৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ যাব। অৰ্থাৎ 5খনৰ ভিতৰত আপোনালোকে এতিয়া ক'ব পাৰে 6খন পেপাৰ থাকে। চ' এইখন পেপাৰৰ ভিতৰত যিখন ইলেক্ট্ৰিক ছাবজেক্ট থাকে সেই ইলেক্ট্ৰিক ছাবজেক্টখনৰ বিষয়ে এতিয়ালৈকে চিন্তা চৰ্চা চলি আছে। এতিয়ালৈকে তাৰ সিদ্ধান্ত ল'ব পৰা নাই। অৰ্থাৎ বাকী 5খন পেপাৰ যিখন থাকে আপোনাৰ ইংলিছ আছামিজ কম্পালচৰি ছাবজেক্ট থাকে, তাৰ লগতে আমাৰ বা ইংলিছ বা ML আমি ক'ব পাৰোঁ কম্পালচৰি ছাবজেক্ট থাকে, লগতে যি ছ'চিয়েল ষ্টাডি, ছ'চিয়েল ছায়েন্স আৰু মেথমেটিক্স, এই 5খন পেপাৰৰ ভিতৰত 3খন পৰীক্ষাৰ পেপাৰহে অনুষ্ঠিত হ'ব। তাৰ ভিতৰত 3খন পেপাৰৰ ভিতৰত আপোনালোকৰ 3খন পেপাৰৰ পৰীক্ষা পেপাৰ অনুষ্ঠিত হ'ব আৰু আপোনালোকে সেই 3খন পেপাৰ আপোনালোকৰ নিজৰ ইচ্ছা অনুসৰি আপোনালোকে দিব পাৰিব। ইয়াত কোনো কথা নাই যে আপোনালোকৰ কোনোবা এখন পেপাৰত কিমান পাব বা বাকী এতিয়া কিমান হ'ব। কিন্তু তাতো এটা কিন্তু বুলি কথা এটা আছে। কিন্তু টোটেল 600 মাৰ্কছৰ এক্সাম হ'ব। এতিয়া আপোনালোকে ক'ব পাৰে 3খন পেপাৰত কিদৰে 600 মাৰ্কছৰ এক্সাম হ'ব। চ' প্ৰথম 3খন পেপাৰ যি পৰীক্ষা পতা হ'ব সেই পৰীক্ষাৰ ভিত্তিত কৰি টোটেল 5খন পেপাৰ ইভলিউশ্যন কৰা হ'ব। অৰ্থাৎ 3খন পেপাৰৰ ভিতৰত যিখন পেপাৰত আপোনালোকে সৰ্বাধিক নম্বৰ লাভ কৰে, বাকী দুখন পেপাৰ আপোনালোকে নিদিয়ে, সেই দুখন পেপাৰত সিমান মাৰ্ক আপোনাক দিয়া হ'ব। হাইষ্ট নম্বৰটো আপুনি দিয়া হ'ব। ধৰি লওক মই এটা উদাহৰণ দিছোঁ, আপুনি যদি মেথমেটিক্সৰ পেপাৰখনত আপুনি 100ৰ ভিতৰত 70 নম্বৰ লাভ কৰিলে, আপুনি যি দুখন পেপাৰত আপুনি পৰীক্ষাত নবহিল আপোনাৰ ইচ্ছা অনুসৰি সেই দুখন পেপাৰটো আপোনাক 70কে দিয়া হ'ব। চ' এইটো এটা ষ্টুডেণ্টৰ কাৰণে ভাল পৰ্যায় হ'ব পাৰে, কাৰণ যিখন পেপাৰত হাইষ্ট নম্বৰ পাব, অৰ্থাৎ কোনোবাই যদি মেথছত 100ৰ ভিতৰত 100 পায় তেতিয়া বাকী দুখন পেপাৰটো তেওঁক 100ৰ ভিতৰত 100 দিয়া হ'ব, এনেকুৱা এটা সিদ্ধান্ত গ্ৰহণ কৰা হ'ব পাৰে। কিন্তু এতিয়াও যি আপোনালোকৰ ইলেক্ট্ৰিক ছাবজেক্ট হয় সেই ইলেক্ট্ৰিক ছাবজেক্টৰ বিষয়ে এতিয়াও সিদ্ধান্ত কোনো লোৱা নাই আমাৰ তথ্য অনুসৰি। এতিয়ালৈকে আমি একদম ওপৰত এইটো হ'ব নোৱাৰোঁ, কাৰণ আমি যি তথ্য লাভ কৰিছোঁ এই তথ্য অনুসৰিয়ে। কাৰণ অসমত এইবাৰ প্ৰায় 4.5 লাখ কেণ্ডিডেটে এই পৰীক্ষাত বহিব
আৰু সেই হেতুকে এই পৰীক্ষাৰ ওপৰত ভিত্তি কৰি বহুতো সিদ্ধান্ত গ্ৰহণ কৰা হৈ আছে এতিয়াও বিচাৰাধীন হৈ আছে যে কি হ'ব লাগে কি কথা কাৰণ বহুত কেণ্ডিডেটে ক'ব যে বাকী দুখন পেপাৰ দুখনত যদি 300 মাৰ্কৰ পৰীক্ষা পতা হয় কাৰণ বহু ষ্টুডেণ্টৰ পাৰ্চেণ্টেজৰ কথা আহি পৰিব চ' সেই হেতুকে কিছু সকাহ দিবৰ কাৰণে ষ্টুডেণ্টক এই ব্যৱস্থাটো সেৱাই গ্ৰহণ কৰিব পাৰে আৰু বৰ্তমান তেওঁলোকৰ এই কথাটো তেওঁলোকৰ চিন্তা চলি আছে যে অকল কেৱল 3খন পেপাৰে পতা হ'ব আৰু বাকী দুখন পেপাৰ আপোনালোকে সেই যিখন পেপাৰ হাইষ্ট নম্বৰ পাব সেই পেপাৰখন নম্বৰ বাকী দুখন পেপাৰ যি দুখন পৰীক্ষাত আপোনালোকে বহা নহয় সেই দুখন পেপাৰত আপোনালোকক দিয়া হ'ব আৰু ইয়াৰ কাৰণে আপোনালোকক বাছনি কৰিব লাগিব আপোনালোকে কোন 3খন পেপাৰৰ পৰীক্ষা দিব তাৰ কাৰণে আপোনালোকে আগতীয়াকৈ এপ্লাই কৰিব লাগিব ইয়াৰ কাৰণে এটা পৰ্টেল সেৱাই অতি শীঘ্ৰে মুকলি কৰিব বুলি আমাৰ হাতত খবৰ আহি পৰিছে আৰু এই সম্পৰ্কে আজি আমি কিছু তথ্য লাভ কৰিছোঁ এই তথ্য ভিত্তিত আপোনালোকক কৈছোঁ কিন্তু মই এতিয়াও কৈছোঁ যে আমি প্ৰাপ্য তথ্য অনুসৰি কিমান এতিয়ালৈকে সত্য হয় সেই কথা যেতিয়া আহিব তেতিয়া আমি ক'ব পাৰিম কিন্তু আমাৰ প্ৰাপ্য তথ্য অনুসৰি এইখিনি কথা যে আপোনালোকে পোনপ্ৰথমে 3খন পেপাৰৰ কাৰণে চিলেকশ্যন কৰিব লাগিব আপোনালোকে অনলাইন পৰ্টেলৰ মাধ্যমত যিহেতু এতিয়া অফলাইন কোনো সম্ভৱপৰ নহয় অনলাইন পৰ্টেলৰ মাধ্যমত আপোনালোকে সেই 3খন পেপাৰ সিলেক্ট কৰিব লাগিব 3খন পেপাৰৰ ভিতৰত যিখন পেপাৰত আপোনালোকে সৰ্বাধিক নম্বৰ পাব সেই নম্বৰহে দিয়া হ'ব বাকী দুখন কাকততো আৰু ঐচ্ছিক বিষয় অৰ্থাৎ ইলেক্ট্ৰিক ছাবজেক্টৰ বিষয়ে এতিয়াও সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাই আৰু অসমত প্ৰায় এবাৰ 4.5 লাখ কেণ্ডিডেটে SSLC পৰীক্ষাত অৱতীৰ্ণ হ'ব সেই হেতুকে প্ৰায় 4.5 লাখ কেণ্ডিডেটৰ কথা ভৱিষ্যতৰ কথাৰ ওপৰত ভিত্তি কৰিছে সেই হেতুকে সেৱাই কিছু সময় লৈছে যিটো জুলাই মাহত হ'ব আৰু সেৱাই ইতিমধ্যে কৈছে যে তেওঁলোকে পৰীক্ষা পাতিবৰ কাৰণে সম্পূৰ্ণ সাজু হৈ আছে কিন্তু তাৰ ওপৰতো কিছু আলোচনা চলি আছে কি কৰিলে ভাল হয় কাৰণ সম্পূৰ্ণ 4.5 লাখ ষ্টুডেণ্টৰ জীৱনৰ কথা চ' যদিহে আগন্তুক দিনত কিবা আমাৰ ওচৰত সঠিক তথ্য আহি পৰে তেতিয়াহ'লে আপোনালোকক জনাম আৰু যদি অফিচিয়েল নটিফিকেশ্যন আহে আমি আপোনালোকক জনাম অনুগ্ৰহ কৰি চেনেলটো যদি ছাবস্ক্ৰাইব কৰি নাথাকে ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু বেল বটনটো কাষৰ বেল বটনটো প্ৰেছ কৰি নাপাহৰিব যাতে আমি আপলোড কৰা প্ৰতিটো ভিডিঅ'ৰ নটিফিকেশ্যন SSLC এডমিটৰ পৰীক্ষাৰ কথা নহয় বেলেগ বিভিন্ন ধৰণৰ আমি নটিচ জব ইনফৰমেশ্যন নটিচো আপোনালোকৰ আগত আমি আগবঢ়াওঁ চ' সঠিক নিউজসমূহ পাই থাকিবৰ কাৰণে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ জয় অসম